পৰীক্ষা চৰীক্ষা দি আৰু এতিয়া স্কুল ইমান দিন বন্ধ আছিলে, এতিয়া কিমান দিনৰ মূৰত আমি কেইটা যে লগ হৈছো। গান এটাকে গাই দিওঁ নেকি নে কি কওঁ তহঁতি? গা গা মজা হ'ব, গা গা। ঐ চম্পা চামেলি, তহঁতি ক গাম নে নাগাম? ঐ ৰঘু, তই কি আমাৰ নামবোৰ পাহৰি থাকিলি নি? এইকেইদিনতে আমাৰ নাম কি চম্পা চামেলি আছিলে নি? বাৰু যি হওক নহওক, গান গা, গালে ভালে লাগে আৰু। ইয়ে হুই না বাত গতিলো তুমি গতিলো 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 গতিলো। ঐ ৰঘু, কি অকল গতিলো গতিলো কৈ আছ? পাছৰ টুকুৰা গা আকৌ। ঐ পাছৰ টুকুৰা নাজানে গৈ চাগে আৰু। ইনষ্টাল কৰিবলৈ ইচ্ছা হয় নাই? তহঁতি যে নিজে গাবতো নোৱাৰই। তহঁতি কি জানিবি কিমান ফেমাছ এতিয়া এইটো গান। যা নেগাওঁ, তহঁতক একো মনোৰঞ্জন দি লাভ নাই বে। ঐ ৰঘু, বহি লহি, ক্লাছ হ'ব এতিয়া, আহিব এতিয়া কোনোবা। কোন আহে আজি, ছাৰে আহে নে মেমে আহে? পটাপট গুচি আহ। ঐ চিন্ময়, তয়ো আহ। গৈছো। গুড মৰ্নিং। চিট ডাউন, চিট ডাউন। নিজৰ নিজৰ কিতাপ উলিয়াই লেচন 7টো সকলোৱে উলিয়াই লোৱা দেই। ঐ তই যে বিগ বছ OTT চাইছিল নাই? তাত যে এলভিছ যাদৱৰ যে চিষ্টেম কেনেকুৱা মজা লাগিছিলে হয় নাই? চাইছিলো ময়ো পুৰা চাইছিলো। ঘৰত গালি খাই যাওঁ তেও চাইয়ে থাকো। ঐ ল'ৰাকেইটা, মই যে লেচন পঢ়াই আছো, তহঁতি কি কথা পাতি আছ? হা, দাঁতকেইটা চেলাই আৰু তই কি চিষ্টেম কৰি আছ? কিহৰ চিষ্টেমৰ কথা কৈছ তই? ঐ মেম মানে মই হেৰি কি বুলি কয়, এই সোলাৰ চিষ্টেমৰ কথা কৈ আছিলো। কি তই পাগল হৈছ নেকি? মই কি পঢ়াই আছো? হা, সোলাৰ চিষ্টেম কোনটো সাবজেক্টত থাকে? মই হিন্দী পঢ়াই আছো আৰু সেই সোলাৰ চিষ্টেমৰ কথা ক'লেগৈ। কি যে হ'ব নহয় তোৰ? কি হবি আৰু? ঠেলাৱালা, ৰিক্সাৱালা সেইবোৰ হবি? নপঢ় যে গম পাবি। আৰু তয়ো একেই হবি আৰু, কাৰোবাৰ দোকানত সেই চেলছমেন হবিগৈ। তহঁতক আৰু কৈ কিবা লাভ আছে নেকি? তহঁতি এই লেচনটো কালিলৈ সকলোৱে ভালকে পঢ়ি আহিবি, শুনিলি নহয়? আৰু মই ইয়াত থকা যিমান কুৱেশ্যন এনচাৰ থাকে নহয়, চব তহঁতক সুধিম। কোনে কিমান উত্তৰ দিব পাৰ চামটো। আৰু যোনবোৰে নোৱাৰ সিহঁতক বাহিৰত কাণত ধৰাই থ'ম ৰ'দত, তেতিয়া গম পাবি। এতিয়া মই আহিছো, উৎপাত নকৰিবি। এই ল'ৰা গালি খাই কেনেকুৱা লাগিলে? মজা পালো, বৰ মুখ চলাও নহয়। हाँ दिल बिस तेरे लिए काम करके करना मैं प्रॉमिस की लड़ी आऊंगा। मैंने पता तू फैन सलमान खान की। ओए আমি যাওঁগৈ বাহিৰলৈ। এই ফকতীয়া কেইটাৰ লগত থাকি থাকি মাথাটো গৰম কৰিব নাই আৰু। জধা মূৰ্খকেইটা নিজৰটো ফকতীয়া কাম আৰু লোককো মানে মাথাবোৰ গৰম কৰি দিয়ে। আমি বাহিৰলৈ যাওঁগৈ। ঐ যোৱাৰ আগতে তহঁতৰ টিফিন কেইটা উলিয়াই থৈ যা আকৌ, কিবা ভাল বস্তু আছে আমি খাই ল'ম আৰু। খাবি ৰ, ঘৰৰ পৰা তহঁতক খাবলৈ বুলি দি পঠিয়াইছে যে, আহি আছো ৰ, দিম তহঁতক। ঐ আমিও বাহিৰলৈ যাওঁ বৈ, অলপ খেলি লওঁগৈ। বৈ চলো।